ปีนี้นะจงพนังเกผ้าล้อมทีบางเกละหันหล่อเย่บีจีพีตมมาสจอยนิ่งกูอเมนอีร์เพนนิตุมระดับบกจันบล็อกคอนเกรสมาเตบกจันบล็อกอาฮาวาร์ฮอมสติปริโดบอร์จานบุกจานเดียวปานีละเป็นสุรุปธาร์lah mesti pli ta la tu mass joining dia lo mass joining along la son si pe thang lo je bokanan block congress atum angbong nangadun si ka ong lo hala tum congress along ba ke kachelang dun ba te amuni da velo pu son si pe thang lo la ke ni tum charjulong lok panta ni tum bangke do thek thek sang thek thek lok la sipini bangso therang ke me chi phanang ko na tum ta wang lo misen lo ya ho hat na BJP long congress party men che ko opun so ma mate ko opun den so betul ma party den tar mande ni tum non mat lembom dam bom bang phu bang phi do ar bang ni tum bang ke ajatta kalukson na be pina kidu na be pina la si hala ki dam tang congress lo chelang lo ne pine khiman sepi la pen sorma tulsiram sorma aprang la ke budhesor da block president ki do hosi Tulsiram Sharma ke KCR ang arpudo laga chini dun sitame Tulsiram Sharma ke lason lo je prang banta BJP along pene kachirap do kok pena join ni tum congress tum bang alang li phan bang ke ang hoi pen pasuntuk lo pen ke khiman si pi alang li sitame da block Mahila Congress a President Manlo a Hoglo Labangi. Sitame alang ni mitang kacuklem kacudam ki thek thi muni kachiwan dek thi athima alang ni order dur an mewe la son si thek long athe ajir pi chilong dek thi la son si thek long ho la so la si alang ni klem dek thi o ma si non por bangke nitum angjir militeran pibansi bang song hoi bang ke pidet lo la pen kalang ni district long heladun batai sini la ke ni tuman sini dun de hala bang la district so sini sitamela corporate ka be pena jai ni alang li non apora bang hoi tu BJP long ta tu ne madang te na ta du tha ga sini ni bang ke BJP tu bang ke karjulong teng le pulong te la homosti pli jitu mass joining la soare korateng bangke niliga chini do nai sapen bangke tangka poi sapen ki be ki than la poson do kusi arjula এইবিলাক মানে তেনি কংগ্ৰেছো নহয় বিজেপিৰো নহয় তেহেঁতি APSLC নহয় তেখেতো সঁচা সঁচিক আৰ্থিক সংকটত থকা আমাৰ দুখীয়া ৰাইজ গতিকে এই বিজেপিত যদি মিটিঙত গৈ যদি 10,000 টকা পাইছে এই বিজেপিয়ে সেই যোনে তেওঁ দিছে সেই বিজেপি কৰ্মীসকলক আমাৰ ফালত ধন্যবাদ দিছোঁ কাৰণ আৰ্থিক সংকটত ভুগি থকা জনক সহায় পাইছে যিয়ে নহওক ইয়াত যিমানে বিজেপি মাছ জইন কৰক দাবী ধমকিৰে আপোনাৰ এইটো বিজেপি জইন বুলি দূৰ জবস্তি কৰি আছে গতিকে আহি থকা দিনটোত আপোনালোকে ইয়াত পাব কংগ্ৰেছৰ মিটিং হ'লে এনেকৈ যদি আমি মিটিং পাতোঁ আমাৰ এনেকৈ মানুহ ভৰ্তি পূৰা এটা সভাত পৰা আমাৰ মানুহ জনবহুল হ'ব গতিকে আমাৰ ভয় খাব লাগে কাৰণ আগতে যেতিয়া বিধানসভা ইলেকশ্যনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই অৰুণোদয় স্কিমটো 5 বছৰৰ কাৰণে গতিকে তেখেতলোকৰ এতিয়া 5 বছৰ ম্যাদ উকলিব হৈছে গতিকে এতিয়া গাঁৱে ভূঞে এতিয়া বিজেপি ৱৰ্কাৰ্ছবিলাকে কৈছে কোনে অৰুণোদয় পোৱা নাই কোনে জব কাৰ্ড পোৱা নাই আৰু যোনে
জব কাৰ্ড নাই সেইবিলাকক আমি আই ঘৰো নিদিওঁ বুলি এতিয়া এটা প্ৰচাৰ ওলাই আছে, এটা ফৰ্ম লৈ আছে। যাৰ যাৰ জব কাৰ্ড আছে তেখেতলোকে 100 টকা দিব লাগে, আৰু যাৰ যাৰ জব কাৰ্ড নাই 200 টকা দিব লাগে বুলি গোটেই আমাৰ গাঁৱে ভূঞে বিজেপি ৱৰ্কাৰ্ছবিলাকে ঘৰকে প্ৰচাৰ কৰি আছে। গতিকে এই সভা মিটিংবিলাকত মানুহ আনিবৰ কাৰণে এইবিলাক প্ৰচাৰ কৰিছে, কাৰণ দুখীয়া ৰাইজ যদি ঘৰ এটা পালেও তেখেতলোকৰ বহুত সহায় হ'ব। গতিকে ঘৰ এটা পোৱাত আশাত তেখেতলোকে এতিয়া ইলেকশ্যন হ'বলৈ আৰু আমাৰ 7-8 মাহ আছে। গতিকে ৰাইজ ভুল যাব নালাগে। এই 7-8 মাহত আই ঘৰো চেংচন হ'ব নোৱাৰে, আৰু অৰুণোদয় স্কিমো আপোনালোকক দিব নোৱাৰে, কাৰণ আৰু 5-6 মাহ পিছত পদক কণ্টাক্ট আহি যাব। গতিকে আপোনালোকে ভুল নাযাব, কাৰণ ৰাইজ এবাৰ ভুল নাযায়। কাৰণ এইবাৰ গৌৰৱ গগৈ ছাৰৰ নেতৃত্বত এবাৰ অসমত কংগ্ৰেছ চৰকাৰ হ'বই, আৰু আমাৰ কাৰ্বি আংলঙত আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ সভাপতি আমাৰ ৰতন ইংতি ছাৰৰ নেতৃত্বত আমাৰ কাৰ্বি আংলঙতো আমাৰ এইবাৰ কংগ্ৰেছ চৰকাৰ হ'বই। গতিকে আমি ভয় খাব নালাগে। যিখিনি দেওপানী, সৰুপথাৰ আৰু বৰজান এই জইনিং প্ৰগ্ৰাম বিজেপি যিখিনি লৈছে, এইটো আমাৰ যিখিনি সীমা হানচেপি এইজনী হৈছে যোৱা 2023 চনত ব্লক কংগ্ৰেছ সভানেত্ৰী হিচাপত ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিয়ে নিযুক্তি দিয়া হৈছে, মহিলা কংগ্ৰেছ। কিন্তু এই ক্ষেত্ৰত চলাব নোৱাৰে, আৰু অফিচত নাহে, এই নিজে স্বীকাৰ কৰি তেওঁ ৰেজিগনেশ্যন দিয়া হৈছে। ৰেজিগনেশ্যন দিয়া হোৱাৰ পাছত কংগ্ৰেছৰ সভাও সি যোৱা নাই, আৰু আমাৰ ব্লক অফিচো অহা নাই। আৰু এওঁলোকক কৈছে যে দেওপানীয়ে 1000 জন কংগ্ৰেছ কৰ্মীয়ে জইন কৰা হৈছে বুলি কৈছে। ঠিক তেনেকুৱা সৰুপথাৰ বৰজানো তেনেকুৱা কৈছে। সেইটো আমাৰ কংগ্ৰেছৰ সদস্য নহয়, কাৰণ আমি গম পাওঁ যে কাৰ্বি আংলং 50% যিখিনি ৰাইজে ৰাজনীতিক লগতে আছে। কিছুমান মানুহ APCLC, কিছুমান AADC, কিছুমান CPIML, কিছুমান তেনেকুৱা আছে। এওঁলোকক য'তে কিবা অলপমান কিবা এটা হয় নেকি বুলি সিহঁতি কোনোবা সময়ত কংগ্ৰেছৰ লগত আহে, কোনোবা সময়ত বিজেপিৰ লগত যায়, কোনোবা লগত CPIML, APCLC লগত যায়। আৰু বৰজান যিখিনি জইনিং হৈছে, বাবু ইংতিটো আগৰ পৰা বিজেপি আছে, মাজত বাবু ইংতি বিজেপি কাম কৰা নাই, আকৌ এওঁলোককহে আকৌ জইনিং কৰা হৈছে। সেইটো কাৰণে মোৰ ফালৰ পৰাতো কোৱাটো সেইটোহে আমি কৈছোঁ। আৰু কাৰাপশ্যন কথাটো আপোনালোকেও জানে, আমিও জানো। না খাওঁগা না খানি দুংগা, বেটি বাচাও বেটি পঢ়াও চব ফেলাৰ হৈ গ'ল। সেইটোকে আমাৰ যিখিনি কাৰ্বি আংলং মাননীয় সংসদ আৰু ডেপুটি লোকসভা লিডাৰ মাননীয় গৌৰৱ গগৈ কাৰ্বি আংলং যোৱা 4 আৰু 5 তাৰিখ এখেতত অহা হৈছে। আৰু এখেত অহা মানে যে কাৰ্বি আংলঙত কংগ্ৰেছত সমস্যা, কংগ্ৰেছ সদস্যসকল আৰু আমাৰ কাৰ্বি আংলং কংগ্ৰেছ নেতাসকল এনি ব্লক কংগ্ৰেছ অফিচ আৰু MSC কেনেকুৱা পৰিস্থিতি এখেত চব বুজি লৈ গৈছে। আৰু আমালোকক যিখিনি কংগ্ৰেছ সদস্যসকল আমালোকে সদায় থিয় হৈ আছে, ৰাতি হওক বা দিনে হওক আমালোক কৰ্মী কৰি আছে। এইবাৰ যিখিনি নিৰ্বাচন আহিব, আমালোকে গৌৰৱ গগৈ নেতৃত্ব আমালোকক 1 নম্বৰ জিকি যাব। এই ভয়ৰ কাৰণে আজি কাৰ্বি আংলং CM তুলিৰাম ৰংহাঙে দুই একটা ঠাই ভাষণ দিয়ে যে আমিয়ে আকৌ কংগ্ৰেছত যাম, কংগ্ৰেছ চৰকাৰ আহিলে আমিয়ে কংগ্ৰেছ যাম, আমিয়ে CM হ'ম, তেনেকুৱাও কৈছে। এইটো কোৱাৰ কাৰণে কিছুমান মানুহে তেনেকুৱা এফালে দলৰ যোৱা সদস্যসকল জইন কৰে। সেইটো কাৰণে আমি কংগ্ৰেছত কোনো লছ নাই, আমি আগবাঢ়িয়ে যাম, আগবাঢ়ি হৈ আছে এতিয়া। এই গতিকে আমি বিশেষকৈ ক'বলৈ নাই, ইমানে কৈ আপোনালোকক ধন্যবাদ। কাৰ্দম জয় হিন্দ।
Karang ke nilum ke hang lam theke lapuen lo non malom la nitum bukan blok kongres andar ke tu budbar last budbar pora BJP mass joining program Deopani Sorubothar আর Borjan Deopani mass joining programত পিছত সোশ্যাল মিডিয়া বিলাকত ওলাইছে যে বুকাজান এলএত কংগ্ৰেছ টোটেলি জিৰো আৰু বুকাজান ব্লক কংগ্ৰেছৰ সভাপতি ত্যাগ কৰি বিজেপিত জয়েন কৰিছে বুলি কথা ওলাইছে তেখেতৰ নাম ক্ষীমা হানচিপি আচলতে আমাৰ এসময়ত ব্লক মহিলা কংগ্ৰেছৰ সভাপতি আছিলে তাৰপিছত 2019 মানত তেখেতক কৰ্মৰাজি মানে কাম কৰিব কংগ্ৰেছ কৰিব নোৱাৰো কৈ তেখেতে নিজে ৰিজাইন দি তেখেতে কোনো দলত যোৱা নাছিলে পিছত আমি গম পালোঁ তেখেতে বিজেপি দলত যোগদান কৰি যুঁজা চলাই আছে বুলি আমি শুনি পালোঁ তাৰপিছতে তেখেতক কংগ্ৰেছৰ পৰা টোটেলি আঁতৰাই দিয়া হৈছিলে তাৰপিছতে আমাৰ কংগ্ৰেছৰ ব্লক মহিলা কংগ্ৰেছ কমিটি প্ৰেচিডেণ্টটো আমাৰ মিছেছ মিলিটাৰীক দায়িত্ব দিয়া হৈছে তাৰপিছত আমি ক'ব যাওঁ ব্লক কংগ্ৰেছৰ পৰা আমাৰ বোকানেলি পৰা কংগ্ৰেছৰ আমাৰ মানুহ কোনো এজনে বিজেপিত সদস্য পদ লোৱা নাই আৰু নলয় আমাৰ কংগ্ৰেছৰ পৰা যিমানজন গৈছে বুলি কৈছে সকলো মিছা কথা তাৰপিছত আহি গ'ল আপোনাৰ চৌবুধৰ সমষ্টিত এইটো লাষ্ট বৃহস্পতিবাৰে যোনটো মাছ জইনিং প্ৰগ্ৰেম হৈছিলে আচলতে মাছ জইনিংবিলাক হৈছিলে বিজেপিবিলাক যেতিয়া দেখিছে যে বুকাজান এলএৰ পৰা এবাৰ বিজেপিৰ হৰাটো নিশ্চিত কংগ্ৰেছ যে এবাৰ জিকাটো 100% নিশ্চিত সেইকাৰণে বিজেপিবিলাকে ভয় খাই আকৌ ৰেডি হৈছে তেওঁলোকে দাবী ধমকিৰে তেখেতলোকে গাঁৱে মিটিং সভা পাতি আছে সেই সভাটো তেখেতলোকে এটা কথা উলিয়াইছিলে যে চৌবুধৰ সমষ্টি টিং বস্তিৰ মানুহ ৰাজু ৰাজবংশী তেখেতো টিং বস্তিৰ পিএছৰ তেখেতো বিজেপিলৈ যোৱা বুলি আমি লাষ্ট MP ইলেকশ্যন আমি তেতিয়া আমি গম পাইছোঁ তেখেতকো আমাৰ কংগ্ৰেছৰ মানে সাধাৰণ প্ৰাইমেৰী সদস্য বা তেখেতক বহিষ্কাৰ কৰাৰ কথা আছিলে যিয়ে নহওক তেখেতে বিজেপিত যোৱাটো আমাৰ কংগ্ৰেছৰ একো হানি হোৱা নাই আৰু তেখেতৰ আমাৰ কংগ্ৰেছৰ সদস্য নহয় তাৰপিছত আপোনাৰ শুক্ৰবাৰ দেখোন ফ্ৰাইডে বৰজান মাছ জইনিঙত সেইবিলাক তাতো কৈছে যে আমাৰ কংগ্ৰেছৰ ব্লক কংগ্ৰেছৰ উপসভাপতি তুলসীৰাম চেত্ৰী তুলসীৰাম শৰ্মা কংগ্ৰেছৰ উপসভাপতিৰ পৰা তেখেত বিজেপি জইন কৰিছে বুলি কথা আমি ছ'চিয়েল মিডিয়াৰ দ্বাৰা আমি গম পাইছোঁ সেইটো সম্পূৰ্ণ মিছা কথা তেখেতো আগত আছিলে আগত তেখেতে কংগ্ৰেছৰ কেচিয়াৰ আছিলে ব্লক কংগ্ৰেছৰ কিন্তু আমাৰ কাৰ্বি আংলং ৰাজনীতিটো এনেকুৱাই হয় যে কেতিয়াবা বিজেপিবিলাক কংগ্ৰেছবিলাক বিজেপি সেই সময়তে 2016ত যেতিয়া বিজেপিৰ ঢৌ আহিছিলে তেখেত তেতিয়াই কংগ্ৰেছৰ পৰা তেখেত বিজেপিত যোৱা খালি তেখেতে বিজেপি সভা সমিতিত তেখেতে বিজেপিৰ গামোচা লোৱা নাই বা বিজেপি চিম্বল লোৱা নাই সেইটোৱে কথা আছিলে গতিকে তেখেতলোকক এটা নাম লাগে মানে বিজেপি মানে ষ্টেজত সভাত তেহেঁতক উঠাই থানি যে আমি বিজেপি আছোঁ বুলি নাম ল'ব লাগে কাৰণে কালি তেখেতলোকক সেই বিজেপি মানুহে বিজেপিক মানে জইন কৰোৱা হৈছে গতিকে এই চাৰিটা সমষ্টিত যিমানকেইজন মানুহ আমাৰ বিজেপিৰ সদস্য অন্তৰ্ভুক্তি হৈছে বুলি কথাবিলাক ওলাইছে এই সকলো মানুহবিলাক বিজেপিৰে মানুহ খালি তেখেতলোকে বিজেপিৰ সভাত তেখেতলোকক মানে আগস্থানত নিদিয়ে মই তেখেতলোক মানে তেখেতলোক কোনো বিজেপিৰ চিম্বল
মানে তেওঁলোকৰ সদস্য তেহেঁতক লোৱাখন নাই গতিকে তেহেঁতি মানে সদস্য পদ মানে পদফুল ল'বৰ কাৰণে তেখেতক এই সভাবিলাকত তেওঁলোকৰ মানে জইন কৰা দেখুৱাইছে আৰু প্ৰত্যেক সমষ্টিত আমালৈ আহিছে খবৰ আহিছে যে দেওপানীৰ পৰা হওক চৌপথাৰ পৰা হওক বৰদানৰ পৰা হওক গোটেই ৰাতি গোটেই বিজেপি কৰ্মীসকলে ঘৰে ঘৰে গৈ দাবী ধমকি দিছে যে তোমাৰ এইবাৰ অৰুণোদয় কাটি দিম নহয় তুমি এখন গাঁৱৰ আচ্ছা গাঁওবুঢ়া আণ্ডাৰত থকা এজন যদি বিজেপি মিটিঙত নাহে তেখেতলোকক এইখন গাঁৱৰ পৰা খেদি দিম বা খেদি দিয়া হ'ব বুলি এইবিলাক ৰাতি গৈ দাবী ধমকি দিছে আৰু কোনোবাই কৈছে যোনে শুনা কথা বিজেপিত যদি যোনে জইন কৰে তেখেতক 10,000 দিব আৰু যোনে জইন কৰাব তেখেতক 1 লাখ দিব এইবিলাক কথা ওলাই আছে গতিকে এইবাৰ আমি বিজেপি চৰকাৰক ধন্যবাদ দিছোঁ এই মানুহে এই খেতি ছিজনত মানে পইচা পাতি নাই এইটো সময়ত কোনোবাই 10,000 টকা পালে তেলৰ খেতি উঠি যাব এনেকুৱা বুলি কিছুমানে জইন কৰা মানুহ আছে কিন্তু কংগ্ৰেছৰ পৰা নাই গাঁৱৰ দুখীয়া মানুহকেইজনে জইন কৰিছে আমালৈ ফোন আহিছে যে দাদা এনেকৈ খবৰ দিছে 10,000 টকা দিম আমি কালি জইন প্ৰগ্ৰেমটো কৰি দিম নেকি এনেকুৱা আমাৰ খবৰ আহিছে গাঁৱৰ পৰা কিন্তু আমি কৈছে ঠিক আছে তোমাৰ যদি পইচা দৰকাৰ আছে তুমি এদিনহে গামোচাটোহে ল'ব লাগে আমি কিছুমানক তেনেকুৱা কৈছোঁ গাঁৱত এতিয়া এই বিজেপি চৰকাৰ সময়ত ইমান আৰ্থিক অনাটন হৈছে গাঁৱত কৰিবলৈ একো নাই অকল 1250 টকা অৰুণোদয়টো দি থৈছে সেই 1250 মানুহ নচলে গতিকে এতিয়া খেতি ছিজন সকলোৱে খেতি বাতি কৰিলেও আৰ্থিক দৰকাৰ গতিকে কিছুমানে এই 10,000 পোৱাৰ আশাতে লোকে বিজেপিয়ে সভা মিটিং কৰিছে আৰু জইন কৰিছে গতিকে